হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি হ'ল মোৰ বন্ধুৰ দৰা বৰা অনুষ্ঠানটো আমাৰ দক্ষিণ কামৰূপত বহুত ইম্পৰ্টেণ্ট হয় আৰু সেইবাবে ভাবিলোঁ মই আপোনালোকক একবাৰ আমাৰ দক্ষিণ কামৰূপৰ দৰা বৰাটো দেখুৱাই লওঁ। তো ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ বন্ধু ৰঞ্জনে এতিয়া জোতা পিন্ধি আছে, মই তাৰ লগতে যাম। দৰা বৰা হৈছে বিবাহ ভৱনত আৰু ভৱনটো হৈছে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত। এইটোৱে সেইটো বিবাহ ভৱন, ৰাধাকৃষ্ণ বিবাহ ভৱন মিৰ্জা। এয়া ভৱনৰ ভিতৰত মোৰ বন্ধু সমৰ আৰু দৰা বহি আছে আৰু এতিয়া কইনা পাৰ্টিক বহাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে। ইয়াতে কইনা ফালৰ মানুহখিনি ইয়াতে বহিব, কইনাৰ ভায়েক আৰু বন্ধুবৰ্গ, আৰু দৰা বহিব বৰপীৰাত। ইয়াতে বৰপীৰাখন আগত থাকিব। কেনেকুৱা ফিলিংটো একবাৰ হাই বুলি কওঁ। এয়া ধূপ চাতি লৈ কইনা ঘৰৰ মানুহক আদৰিবলৈ ৰেডি হৈ আছে। অৱশেষত কইনা ঘৰৰ মানুহ আহি পালে আৰু দৰা ঘৰৰ মানুহে তেখেতসকলক আদৰি আনিছে দৰা বৰিবলৈ। এয়া মিচিকীয়া হাঁহিৰ সৈতে মোৰ লগত দৰা। ইয়াত কইনা ঘৰৰ মানুহ সোধা হৈছে যে তেওঁলোক কি উদ্দেশ্যত ইয়ালৈ আহিছে। ইয়াত দৰা ঘৰৰ প্ৰশ্নৰ উত্তৰ কইনা ঘৰৰ ফালৰ পৰা দি থকা হৈছে যে তেখেতসকল কি উদ্দেশ্যত ইয়ালৈ আহিছে। আপোনালোকে আজি জানে দক্ষিণ কামৰূপত বিবাহৰ আগদিনা দৰাক নিমন্ত্ৰণ দিয়া বা দৰা বৰণ এটা হাস্যমধুৰ অনুষ্ঠান আয়োজন কৰা হয় দৰাপক্ষৰ গৃহত। আৰু আমি সেইকাৰণে দৰা হোমেন ফেমিলিয়াক নিমন্ত্ৰণ দিয়াৰ উদ্দেশ্যে আপোনালোকে আয়োজন কৰা এই ৰাধাকৃষ্ণ বিবাহ ভৱনলৈ আমি আহিছোঁ। আৰু আমাৰ যিটো মহান উদ্দেশ্য, এই উদ্দেশ্যৰ লগত আপোনালোকে যদি সহযোগিতা আগবঢ়ায়, তেতিয়া ৰমেন ঠাকুৰীয়াক আমাৰ মাজত আপোনালোকে পাই থোৱা আসনত যদি বহিবলৈ দিয়ে, আমাৰ যিখিনি মাংগলিক কাৰ্য, সেই মাংগলিক কাৰ্যখিনি কৰাত আমাৰ সুবিধা হ'ব। আপোনালোকৰ কথাখিনি হৈছে ধুনীয়া। আমাৰ কিন্তু দৰাজন একদম ষ্টেপ ফুৰাত কৈছে, আপোনালোকে একদম চিম্পল ডুপ্লিকেট দৰা নহয়, ডাইৰেক্ট চাকৰি ওলাব। আমাৰ এটাই অনুৰোধ, দৰাজনক যেনেকৈ দিম দৰাজনক আপোনালোকে তেনেকৈ শিকাই দিয়ে। আমাৰ সেইটোৱে অনুৰোধ। আপোনাৰ সেই অনুৰোধটো ৰক্ষা কৰি আমি দৰাজনক ঠিক আছে, আমি কেৱল আপোনালোকক এটাই অনুৰোধ, যেনেকৈ দিছোঁ তেনেকৈ যাতে উভতাই পায়। ডাইৰেক্ট কৈছোঁ যে আমাৰ দৰা একদম ষ্টেট কৰাত কোনো ডুপ্লিকেট নাই, কোনো হাস্য মধুৰ পৰিৱেশ নহয় ইয়াত। আমি যেনেকৈ পাইছোঁ সেনেকৈ ৰিটাৰ্ণ দিব লাগিব। আমি এনেকৈ কৈছোঁ ৰোমাঞ্চ পাব মুখে জুবি নমস্কাৰ তাৰিখ I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But দৰাই এতিয়া নিমন্ত্ৰণী চিঠিখন পঢ়ি আছে।
জানিব আৰু ফুল ফুটে নবাহি আজৰি হয় গ্ৰহণ কৰিছে নাই এইটো মই প্ৰথমতে কওঁ যে এই কথাটো গ্ৰহণ কৰিলোঁ আৰু মই সমস্ত ৰাইজলৈ ক'লোঁ যে অহাকালি মোৰ লগত যেতিয়া সংগ দি আমি জানিব পাৰোঁ এই আমন্ত্ৰণ জ্ঞাপন ৰাখিব পাৰোঁ চেষ্টা কৰিম সমস্ত ৰাইজক আমি ৰাইজৰ হৈ গুচি যাই যাম দিয়ক আমি আপোনালোকৰ এনেকৈ দৰা বৰা অনুষ্ঠানটিৰ সামৰণি পৰিল ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ